নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মৃদুস্মিতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। তো আজিও আমি সেই ৰাতি আমি পূজা চাব যাব ওলাইছো আৰু এটা মানে বেলেগ জাগাত তো আজি আমি জলাহত যাম পূজা চাব। তো গাইজ যাব ওলাইছো, চাই থাকক ভিডিঅ'টো, স্কিপ নকৰিব দেই আৰু মানে সাবস্ক্ৰাইবটো কৰি দিব চেনেলটো আৰু লাইক কমেন্ট শেয়াৰ কৰিব। এইখিনিতে কৰি থক, মই ৰখি থাকিম। ওকে গাইজ, আমি যাই আছো। গাড়ীখন থৈ দি পেলাই আমি আহিলোঁ। এইফালে অভিনাশ দাদা বহুত দিনৰ মূৰত মোৰ ব্লগত তো সেয়া আমি আহি পালোঁ। ভালকৈ চাই থাকক আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ। ইফালে এইটো মন্দিৰ, ডিজাইনটো মানে বেলেগ কৰিছে লাইটৰ। গাইজ ৱেলকাম। তো গাইজ, এয়া মই জলাঘাটৰ পূব খাগৰাবাৰী সৰ্বজননী ৰাস মন্দিৰত উপস্থিত হৈছোহি আৰু ইয়াত 91 সংখ্যক ৰাস মহোৎসৱ অনুষ্ঠিত হৈ আছে। তো মই ভইচ দিলোঁ কাৰণ ইয়াত মানে এই ডাইনাপালি নেকি সেই বহুত মানে একদম হাল্লা হৈ আছে সিহঁৰে। আৰু এইফালে চাৰিওফালে 91ডাল বাৰু 91 কথাটো পিছত কম, এতিয়া বাকীখিনি চাওক। মানে 2 মিনিট 3 মিনিট মান খাব। এইফালে এইবিলাক মানে ইয়াত চাৰ্কাছ দেখাব দৰকাৰ হৈ আছে। সৰু গৈ চাৰ্কাছ এইবিলাকতো চব ইয়াত খেলা মানে ইয়াৰ ধুনীয়াকৈ আমাৰ পাৰ্টিটো হাই বুলি ক'ব দিম দেচোন। এইফালে খেল, এইটো কি খেল বুলি কয়? কি খেল এইটো? বল দুলনি। বল দুলনি। 1 2 3 ইয়াত ল'ৰা ছোৱালীবোৰে খেলি আছে আৰু এইফালে একদম চব ইফালে সৰু ছোৱালীৰ কাৰণে। তো গাইজ ইয়াত ভাওনা কৰি আছে। ইয়াত মানুহ একদম অভাৰ হৈ আছে, দেখাব নোৱাৰি, আমি চাপৰ মানুহ। এইফালে চেল্ফি পইণ্ট বনাইছে আৰু এইফালে চব সেই মূৰ্তি আছে। এই শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ কিছুমান এইবিলাক দৃশ্য সেইবিলাক মূৰ্তিত সজাই থৈ দিছে ধুনীয়াকৈ। এডাল গছ, এইডাল ইয়াৰে গছ হয়। এইফালে কুম্ভকৰ্ণ। Hey, ada foto tuh.
ওখানে বুক গেছে গেল ওখানে বুক গেছে হ্যাঁ গেল ঘুর তোরা কৃষ্ণ ঠিক আছে তো গাইজ ইয়াৰ চাওক চাৰিওফালে ভাওনা চোৱা মানুহ এয়া আপোনালোকক কিছুমান ভাওনাৰ দৃশ্য দেখাইছো চাই তো গাইজ ইয়াৰ কলা পিন্ধাটো বোলে পাকিস্তানৰ ৰজা ইয়াত শিৱ বাবাক পানীৰ মাজত বহাই থৈ দিছে তো গাইজ মই যে প্ৰথমতে কৈছিলোঁ 91 বুলি তো 91 সংখ্যক ৰাগ মহোৎসৱ ইয়াত মানে পূব খাগ্ৰাবাৰীত সেইকাৰণে ইয়াত 91খন পতাকা উত্তোলন কৰি থৈ দিছে নমস্কাৰ দিব লাগে তো গাইজ আমি জালাহৰ পৰা অলপ সোনকালে ওলালো এবাৰ আৰু আজিও সোমনাথ যাম তো চাই গাইজ আমি সোমনাথ যাই আছো জালাহৰ পৰা সোমনাথ আমি সোমনাথ ৰাগ পূজা চাব তো গাইজ ইয়াত সোমনাথ মীনা বজাৰৰ কিছুমান দৃশ্য দেই A few moments later. So guys, bye bye. Bye.